আমি পদুম ফুল চাবলৈ আহিছোঁ। বৰ্তমান কেমেৰা কৰি আছে ডিম্পলে। ডিম্পলে একেবাৰে শেষত দেখাব। তাৰপিছত মই হিৰক জেঠজি, তাৰপিছত পম্পী, হাতীজী, তাৰপিছত জুপিতৰা, বিশ্বজিৎ দা আৰু কৌশিক। এটা বিশেষ স্পেচিয়েলি ভাৱত ভিডিঅ' কৰি আছে। তাৰ মানে ফুলবিলাক বহুত দূৰত আছে, নামি যাব পৰা অৱস্থাত নাই। হেল্ল' ফ্ৰেণ্ডছ, মই হিৰক জেঠজি। কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি কেইজনমান ফ্ৰেণ্ডছ একেলগে লগ হৈ গৈ আছোঁ জোনাকীবাৰী বিস্পানী বিললৈ। বিস্পানী বিলত যে ফুলি উঠিছে এতিয়া বহু হেজাৰ হেজাৰ পদুম ফুল, আৰু সেই পদুম ফুল চাবলৈ এতিয়া ঢাপলি মেলিছে বহুজন আৰু বহু লোকে। আহকচোন আজি আমিও চাওঁ সেই ফুলৰ সৌন্দৰ্য কেনেকুৱা, আৰু সকলোকে দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া আমি আহি পালোঁ চাপৰাকাটাৰ অভাৰ ব্ৰিজত। এই ব্ৰিজখনৰ পৰা এটা ধুনীয়া সৌন্দৰ্য আছে, যিটো নেকি ব্ৰিজখনৰ পৰা দেখা পোৱা সৌ পাহাৰখন খুব ধুনীয়া এটা সৌন্দৰ্য হয়। ইয়াতে বহুজনে ৰখি ফটো উঠে, ঠিক তেনেকৈ আমিও অলপ ৰখিলোঁ আৰু ইয়াত অকণমান ফটো চটো উঠিম। ফাইনেলি আমি এতিয়া আহি পালোঁ চাপৰাকাটা ব্ৰিজৰ ওপৰত, আৰু আমি পদুম ফুল চাব গৈ আছোঁ। মই অকলে নহয়, আমি চবেই মিলি গৈ আছোঁ। বঢ়িয়া লাগিব, ভাল এনজয় হ'ব, আৰু চবেই আহিব চাবৰ কাৰণে। এই য'ত মানে ফুল যে চাব আহে মানুহবিলাক, এই জেগাখিনি জেগাখিনিৰ নাম কি? বিস্পানী। আৰু য'ত ফুলবিলাক হৈছে, যিখন বিলত হৈছে, যিখনটো বিল হয়, এই বিলখনৰ নাম কি? বিস্পানী বিল। তাৰমানে বিস্পানী বিলতহে পদুম ফুল ফুটিছে। আচ্ছা আচ্ছা। আৰু এনেতো এইখিনি পপৰা গাঁও বুলি কয়। পপৰা গাঁও বুলি পপৰা গাঁও সিফালে। হেল্ল' ফ্ৰেণ্ডছ, দিছ ইজ হিৰক জেঠজি। মই আছোঁ আজি পপৰা গাঁৱত। এটা বিৰাট এটা ধুনীয়া বস্তু চাব আহিছোঁ। পদুম ফুল ফুটিছে বোলে বহুত। তাৰ আগতে এতিয়া আমি চিনেৰীবিলাক খুলি থ'ব লাগিব, মানুহৰ ঘৰ হয়। কাৰণ কিয়, এতিয়া বাৰিষাৰ লগত বোকা ফিৰি থাকে, সেইকাৰণে এনেকৈ যাব লাগিব। কোনফালে বা? হা? অঁ, এইফালে ইমান বাৰী দি হ'ব। হা? কেইজনেই আহিছোঁ পদুম ফুল চাবৰ কাৰণে। বাপৰে বাপ, আচৰিত কিন্তু চৰকাৰৰ বিজেপিৰ ফুলো এইবাৰ চাৰিওফালে পদুমে ফুটে দেখোন। পলিটিক্স লৈ অহা নিচিনা হ'ল ভিডিঅ'টোত। আচলতে পলিটিক্স জানিব খোজা নাছিলোঁ। আস্তে, এতিয়া গন্তব্য স্থান পোৱাই নাই। হা? হে ৰাম, কিবা খিৰি আধাৰ কৰে দেখোন দেহাতা। ঐ, এতে নৰখি পিৰে জোক আছে। এই মাত্ৰ মই বেছি লাগাই পৰিছিলোঁ। মই পৰতা খাই ভিডিঅ' বনাই না, বঢ়িয়া বাচি কিলো। আহি পালোঁ হা, এতিয়া দেখাম ৰ। মই সেই আগত খালোঁ, ইমান মানুহ আহিছোঁ, কায়ো খোৱা নাই। আচলতে মই পিছলা খোৱাৰ কথাও আছে। মোৰ অলপমান গা ভাল নহয়, অৱস্থা খুবেই বেয়া। এই চোৱা, অলপ বেমাৰত ভুগি আছোঁ। তো সেইকাৰণে মই মানুহটো মানে শাৰীৰিকভাৱে অলপ দুৰ্বল টাইপৰ। তথাপিও আৰু এই চোৱা, এইখন পূৰা একদম এই তেৰিকি মানে বিল, আৰু এইখন বিল বুলিয়ে কওঁ যদি মই পথাৰৰ মাজত। তো ইয়াত বহুত বছৰৰ পৰা পদুম ফুল ফুটে, কিন্তু এই বছৰত তাৰমানে মানুহবিলাকে বহুত বেছি গম পাইছে আৰু এনেকৈ চাব আহে। তাৰমানে এইটো এটা ট্ৰেণ্ড হৈ গ'ল। বেছিদিন নাই, ইয়াত বোধহয় ডিম্পু দাও আহি পায় আৰু
এই পদুম ফুল দেখাবৰ কাৰণে। তো তাকে আমিও চাম। তয়া মই ইয়াত আহি নৰোত্তমক লগ পালোঁ। নৰোত্তমক সেই পদুম ফুল নিজেও চাব আহিছে আৰু মোৰ দৰে বেলেগকো দেখাব আহিছে। কিন্তু নৰোত্তমে এটা বিশেষ স্পেচিয়েলি ভাৱত ভিডিঅ' কৰি আছে। তাৰ মানে ফুলবিলাক বহুত দূৰত আছে, নামি যাব পৰা অৱস্থাত নাই, নামিব নোৱাৰি। আৰু আমি যে নামি গৈ ফুল আৰু ভিডিঅ' ল'ম তেনেকুৱা অৱস্থাত নাই, তাৰমানে যিহেতু ঘৰৰ পৰা দূৰত আহিছোঁ। কিন্তু নৰোত্তমে কেনেকৈ ভিডিঅ'ত মানে ফুল দেখাব চেষ্টা কৰি আছে, যিটো ভিডিঅ'ত দেখা পাব সেইটো মই আগতে দেখাই আছোঁ নৰোত্তমে কেনেকৈ দেখাব খুজিছে। মস্ত বাঁহ এডাল বনাইছে, তাৰপিছত কেমেৰা লগাইছে, অলপতে গেছিলে এয়া কোনো মাছ মৰা দৃশ্য নহয়। ধৰবি ইমান কষ্ট কৰিছে আপোনালোকৰ কাৰণে, অলপতে গেছিলে বাচিলা আহিল আৰু এইটা মোৰ ড্ৰিম শ্বট। নামি যাবা মানে এনেকে পুৰা ওচৰত ল'বা ইচ্ছা আছিল, কিন্তু হাফ পেণ্ট পিন্ধি অহা নাই। হাফ পেণ্ট পিন্ধি পাঁচটাল মই লৈ আছো গছত। ভিডিঅ'খন চাব কিন্তু দেই ভাই, যেনেকে নহয় কিয় বাতিখন লৈ গৈছিলো বাতিখন। ফিলিংছ বহুত ধুনীয়া। ফিলিংছটো ক'ব দে নেকি আগত? ফিলিংছ বিৰাট বঢ়িয়া একদম। মানে চকুৰে আগতে দেখা নাছিলোঁ অৰিজিনেল কৈ যে পদুম ফুল, পদুম ফুলৰ খুব ভাগ্যক্ৰমত পদুম ফুলৰ এটা এখিলা পাহি বুলি নে কি ক'ব, এটা পাহি তাৰমানে হাতত আহি পৰিল। এতিয়া নিশ্চয় অলপ পিছত আমি হাতত দুটামান সম্পূৰ্ণ দীঘলে পাম কাৰোবাৰ পৰা হ'লেও খুজি। কিন্তু ভাল লাগিছে, সঁচাকৈ বহুত বেছি ভাল লাগিছে। চোৱা না পদুম ফুলৰ পাতবিলাক ইমান ডাঙৰ ডাঙৰ হয়। আচলতে এইবিলাক টিভিতে দেখিছিলোঁ, কিন্তু এনেকৈ প্ৰত্যক্ষভাৱে আজি আহি নিজৰ চকুৰে দেখি বহুত বেছি ভাল লাগিছে। এতিয়া হেৰি নিচিনা না, সেই যে কি কয় বামুণ যে পানী চানিছে দে ফুটবল খেলা ফিল আহি আছে না চবৰে আমি পদুম ফুল চাবলৈ আহিছোঁ। বৰ্তমান কেমেৰা কৰি আছে একেবাৰে শেষত দেখাব। তাৰপিছত মই হিৰক জেঠী, তাৰপিছত পম্পী ভাটিজী, তাৰপিছত জুপিতৰা, বিশ্বজিৎ দা আৰু কৌশিক। এইটো ফুলে তাৰমানে মাজত আছে, যিহেতু আমি ল'ব পৰা নাই, দাদাই ক'ৰবাৰ পৰা ল'ম তাকে দেখাইছোঁ, 10 টকা কৰি কিনি লৈছে। তো দেখা পাইছে নৰোত্তমে কেনেকৈ ভিডিঅ' কৰিলে, ইমান ইজিলি নহয়। তাৰমানে আপোনালোকৰ কাৰণে ভিডিঅ'টো চাওক বুলি বহুত কষ্ট কৰিহে এটা ভিডিঅ' বনোৱা হয়। ময়ো আহি থাকোঁতে পিছলা খাই পৰিছিলোঁ। মই চবকে কৈ আছোঁ চাবি, কিন্তু বহুত মানে ডেঞ্জাৰ আছে, পিছল বহুত, কিন্তু কাৰো হোৱা নাই আচলতে মইহে। আৰু এইখনেই হৈছে বিস্পানী বিল। ইয়াত হেজাৰ হেজাৰ পদুম ফুল ফুলি আছে, সঁচাকৈ অতি মনোমোহা। যদি পাৰে আপুনিও এবাৰ আহি চাই যাওক যদি সম্ভৱ হয়। সঁচাকৈ বহুত অতুলনীয় সৌন্দৰ্য। চাবালে পদুম ফুল কেনেকুৱা বঢ়িয়া। তাৰমানে মোবাইলত ইমান দূৰ অহা নাই, কিন্তু আহি চালে ভাল লাগে। আৰু আহোঁতে অলপ দিগদাৰ হয়, তাৰমানে কিয় এতিয়া বৰষুণ না, বৰষুণৰ কাৰণে সৰু সৰু জোক ওলাইছে, একদম চুলিৰ নিচিনা ধৰিবই নোৱাৰি। বেলেগক ধৰা নাই, কিন্তু মোকে ধৰিছে। আৰু বহুত পিছলা হয়, বেলেগে পিছলা খোৱা নাই, ময়ে খাইছোঁ। চববিলাক মানে ময়ে যিমান নহ'ব লগা কাণ্ড মৰে লগত হয়। ঐ ভাই এই পদুম ফুল হা পিছলা খালোঁ, জগাই ধৰছে। সেইগিলা কাকো ধৰা নাই, মোকেই খালি দে। তো আহিব এই চোৱা, এইখনে আৰু পদুম ফুলৰ পদুম ফুলৰ বাগিচা নেকি? যদি বাগিচা বুলি ধৰা, বাগিচাখনে এইখনেই। তো এতিয়া ভালেখিনি দূৰ যাব লাগিব, আৰু ৰাস্তাটো ভাল নহয়, বহুত মানুহ আহি আছে ৰিক্সাত, একদম বহুত মানুহ আহি আছে এতিয়া। তো মই ভিডিঅ'টো শেষ কৰোঁ, নহ'লে এনেকৈ কেমেৰা লৈ যাব নোৱাৰি। তো সেইটোৱে আছিলে আজিৰ ভিডিঅ'টো। কেনে লাগিলে চাই ক'ব, আৰু ভাল লাগিলে চাব আহিব পাৰে। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম কেতিয়াবা নেক্সট যদি ভিডিঅ' বনাওঁ। বাই বাই।